গাইজ এয়া আজি টোল গেট খোলা আছে আমাৰ হাকনি বাৰী এয়া দেখিছেনে শাক কিমান ডাঙৰ হৈ গ'ল এয়া দেখিছেনে গোটেই লাই শাক পালেং শাক এফালে পালেং শাক গোটেই এফালে ধনিয়া এফালে ফ্ৰেঞ্চবিন এফালে ফ্ৰেঞ্চবিন এফালে মৰিচা এতিয়া কোনটো বুটলিব আজি 100 এবিধ শাক খাম ন এইটো পালেং সেইটো কি শাক হয় মাটি কাদুৰি নি মাটি কান্দুৰি এইটো মৰিচা জিলিমিলি ৰঙা মৰিচা 100 এবিধ নহ'বগৈ আৰু যিমানখিনি আছে সিমানখিনি তাৰপিছত এইফালে লাই শাক এইফালে খুতৰা ফ্ৰেঞ্চবিন এইফালে পাপাই মানিমুনি বুটলি আছে এইফালে ধনিয়া মানিমুনি মানে কালি চাটনি এখিনি বনাই খালোঁ বহুতখিনি খালোঁ ন আৰু নাই ন দিবলৈ তিয়ঁহ আছে তিয়ঁহো দি দিম এইফালে ফ্ৰেঞ্চবিন দিলে এয়া তিয়ঁহ এইফালে তিয়ঁহ টিকলা হৈ আছে এটা চিঙি দিওঁ নেকি নালাগে আজি অকল পাত শাক বনাম এইফালে তিয়ঁহ এইবোৰ চব মায়ে কৰা এইফালে দাংবডি এইফালে চব মায়ে কৰা এইবোৰ গোটেই আৰু আমাৰ জলকীয়া গোটেই গছবোৰ আগফালে আছে আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'ত জলকীয়াখিনি আগফালে আছে বেঙেনাবোৰ লাগিছেনে বেঙেনা নালাগে নহয় হৈ যাব পদিনা এই পদিনাটো সৰু হৈ আছে ন হ'বলৈ দিয়ক নেকি পদিনা এনেই এখিলামান দি দিয়ে যদি দি দিয়ক গোন্ধটোৰ কাৰণে এয়া পদিনা ছিঙিবলৈকে বেয়া লাগে সৰু আছে এয়া হৈ গ'ল এনেনো 100 এবিধ শাক ক'ত পায় ন এইখিনি বহুতখিনিয়ে হৈ গ'ল বিলাহী আগ দিম এয়া আমাৰ কুকুৰা খাই যদি আহিব দেই লোকেল কুকুৰা মায়ে পোহা এয়া পিঁয়াজ পালেং সিঁচিছেহে মায়ে হোৱাই নাই হ'লে দেখাম আৰু কোমোৰা এইফালে বিলাহী অমিতা দেই ইয়াত বিলাহী আগ অকণমান দি দিম এইফালে বিলাহী আৰু ঢেৰ গছ আছে কিবা কিবি মায়ে ৰুইছেহে দেই ডাঙৰ হ'বলৈ আৰু লাগিব এবছৰমান লাগিব ৰঙালাও জাতিলাও বগাইছে মায়ে নেমু নাতি এখতলৈ গছ ৰুইছে ঢেৰ এইফালে নেমু লাগি আছে দেখাই দিয়া আকৌ লেটেকু পনিয়ল দেখাই দিয়া লেটেকু ক'তা এইজোপা থেকেৰা এইজোপা লেটেকু এইবোৰ গোটেই গছ ৰুই থৈছে তাৰপিছত এইফালে আমাৰ হাঁহ ৰবাব টেঙা এইফালে আজি গোটেই হাকনি বাৰী তোৰ দি দিলোঁ আৰু মোৰ মাতটো যে কি যে হৈ আছে এইজোপা ৰবাব টেঙা
সেইটো ৰাবাব টেঙা নেমু এইবোৰ জাতিলাও কলগছ এইটো নেমু জাতিলাও আম 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 পুলি আৰু এইফালে আমাৰ হাঁহকেইটা এতিয়া ধুনীয়াকৈ ফুৰি আছে পুখুৰীত পানী নাইকিয়া হৈ গ'ল এইবিলাক ৰাবাব টেঙা পুলি এইটো এটা আম পুলি এইফালে ৰাবাব টেঙা এইজোপা ৰাবাব টেঙা এফালে এইবোৰ তামোল গছ চাৰিওফালে তামোল গছ শাক বনাবলৈ আহোঁতে শাকনি বাৰী তৰে হৈ গ'ল মায়ে মানে বাহিৰত থাকিলে ভিতৰলৈ নোসোমাই যে কেলে সেইটো আজিহে গম পালোঁ দেই এইবোৰে কৰি থাকে আৰু গোটেই দিনটো মই আকৌ পাকঘৰত সোমালে ওলাব নোৱাৰোঁ মায়ে বাহিৰত থাকিলে ভিতৰলৈ সোমাব নোৱাৰে সেইটো কিবা দেখাইছিলোঁ আগৰ ভিডিঅ' এয়া মায়ে কৈছে মই বোলে বেয়া হৈ আছোঁ নুতুলিবা এফালে পাপাই শাক বিচাৰিয়ে আছে